আজি মই বনাব লৈছোঁ বগৰীৰ মিঠা জ্বলা আচাৰ। এই বগৰীৰ আচাৰবিধ বিৰাটেই টেষ্টি হয়। আপোনালোকে এবাৰ বনাই খাই চাব, নিশ্চয় ভাল পাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। মই ঘৰতে বনোৱা আচাৰত কেতিয়াও ভিনেগাৰ ব্যৱহাৰ নকৰোঁ। ভিনেগাৰ দিলে বজাৰৰ পৰা কিনি খোৱাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। মাজে মাজে ৰ'দত দি থাকিলে বেয়া হৈ যোৱাৰ চান্স নাথাকে। আহকচোন মইনো কেনেকৈ বনাইছোঁ। প্ৰথমে মই বগৰীৰ ঠাৰিকেইডাল ছিঙি লৈছোঁ। তাৰ পাছত বগৰীখিনি ভালদৰে ধুই 3 দিন মই ৰ'দত শুকুৱাই লৈছোঁ, যাতে পিছল পিছল ভাৱটো নাথাকে। অলপ শুকুৱাৰ পাছত মই বগৰীখিনি এনেকৈ ফালি লৈছোঁ, যাতে তেল, মছলা, গুড়খিনি ভিতৰলৈ ভালদৰে সোমাই যায়। এতিয়াতো বগৰীৰ পকা ছিজন, আচাৰ নবনোৱাকৈনো কেনেকৈ থাকোঁ নহয় জানো। এতিয়া বগৰীখিনি আচাৰ বনাবলৈ ৰেডি হৈ গ'ল। তাৰ পাছত আমাক লাগিব গুড়। গুড়খিনি মই মিহিকৈ কাটি লৈছোঁ। মিহিকৈ কাটি ল'লে সোনকালে গুড়খিনি গলি যায়। এতিয়া মই মছলাখিনি ৰেডি কৰি লৈছোঁ। মই যিহেতু মিঠা আচাৰ বনাম, সেইকাৰণে মছলা বেছি হ'লে খাই ভাল নালাগিব। আচাৰ বনাবৰ কাৰণে মই মছলা লৈ লৈছোঁ 5 ফোৰণ এচামুচ, কালাৰৰ কাৰণে লৈ লৈছোঁ জলকীয়া গুড়ি আৰু লৈছোঁ জালুক এচামুচ আৰু লৈছোঁ চফ এচামুচ আৰু 2টা শুকান জলকীয়া লৈছোঁ। গেছটো জ্বলাই কেৰাহীখন বহাই দিলোঁ আৰু ইয়াতে মই এতিয়া মছলাখিনি ভাজি ল'ম। এইখিনি এতিয়া হৈ গৈছে। মছলাখিনি মই মিক্সিতে গুড়ি কৰি ল'লোঁ। আচাৰৰ কাৰণে মছলাখিনি বেছি গুড়ি নহ'লেও কোনো কথা নাই। পুনৰ গেছটো জ্বলাই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হোৱাৰ পাছত মই ইয়াতে দিম মিঠাতেল। মিঠাতেল মই এই আধা কাপ লৈছোঁ। এতিয়া তেলখিনি গৰম হৈ গৈছে। ইয়াতে দিছোঁ মই এটা শুকান জলকীয়া আৰু দিছোঁ বগৰীখিনি। বগৰীখিনি 2 মিনিটমান ভজাৰ পিছত ইয়াতে দিছোঁ মই মছলাখিনি। আৰু কালাৰৰ কাৰণে দিছোঁ কাশ্মীৰ জলকীয়া গুড়ি। গেছটো একেবাৰে ল' কৰি ভাজিব, নহ'লে মছলাখিনি জ্বলি যাব পাৰে। এতিয়া ইয়াতে দিম মই এচামুচ ক'লা নিমখ আৰু দিছোঁ অকণমান হালধি। এইখিনি এতিয়া ভালদৰে মিক্স কৰি দিম। তাৰ পাছত মই দিছোঁ কাটি থোৱা গুড়খিনি। আপোনালোকে মিঠা যদি বেছিকৈ খায় গুড়ৰ পৰিমাণটো বঢ়াই ল'ব আৰু মিঠা যদি কম খায় গুড়ৰ পৰিমাণটো কমাই ল'ব। এইখিনি এতিয়া হৈ গৈছে। এতিয়া আমি অলপ ঠাণ্ডা হ'বলৈ দি বৈয়ামত ভৰাই থৈ খাই থাকিব পাৰোঁ।